সহায় কৰি মোৰ দুৰ্ভগীয়া মাতৃ সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে সকলো সেইকাৰণে বহুত বহুত আশীৰ্বাদ নমনবদি দাদাক নমদি হাঁহিটো চব কি ধুনীয়া লাগিছে ভাল লাগিছে এই দাদাজনে দিছে এইপিনে তেওঁ দিছে দাদা বুলি বাবা তেওঁ দিছে তোমাক নমদি নমদিছে হাঁহিটো চব কি ধুনীয়া লাগিছে মই আজি ৰাজাপাৰালৈকে আহিছোঁ ৰাজাপাৰাত মোক শশাংক ভাইটিয়ে ফোন কৰিছিলে আৰু শশাংকই এজন ল'ৰাৰ খবৰ দিছিলে যিজন ল'ৰা দিব্যাংগ হয় তেওঁ আজি প্ৰায় 26 বছৰমান বয়স হ'ল আৰু খোজকাঢ়িব নোৱাৰে ক'তো যাবও নোৱাৰে শেষত বহুত কষ্ট খাই আছিলে আৰু ভাইটিয়ে দেখা পাইছিলে নিজ চকুৰে পাই পেলাই ভাইটিয়ে মোক ফোন কৰিছিলে এবাৰ ভাইটিৰ মুখৰে জানক কেনেকুৱা কি পৰিস্থিতিত হেৰি কৰিছিলে এতিয়া এই জেগাডোখৰ হৈছে বকো কামৰূপ জিলাৰ অন্তৰ্গত বকো ৰাজাপাৰা বুলি কয় আৰু বৰ্তমান 28 বছৰমান হ'ব লাগে ল'ৰাজনৰ তো 28 বছৰ বৰ্তমানলৈকে এনেকৈ আছে মানে খোৱা পাতিতে থাকিছে মানে একো ব্যৱস্থা নাই বা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় নাই বা সহায় সহযোগিতা আৰু যিখিনি স্থানীয় বিধায়কে হওক বা যিখিনি স্থানীয় ৰাজনৈতিকভাৱে জড়িত মানুহ আছে তেওঁলোকে একো সহায় কৰা নাই তেনেকৈ আমিতো দেখা নাই এতিয়ালৈকে দিলেতো আমি দেখিলেও হয় আৰু তেওঁলোকৰ ঘৰটো যথেষ্ট বেয়া পৰিৱেশ মই দেখুৱাই দিম বাৰু সেইটো তেওঁলোকৰ এটা ধৰক বিশেষভাৱে হেৰি নহয় এই ঘৰটো ভঙা চিঙা তেনেকুৱা ধৰণে তেওঁলোকে আছে আৰু ভাইটিয়ে মোক যোৱাকালি খবৰ দিছিলে তোমাৰ কেনেকুৱা লাগিছে আচলতে ভাল লাগিছে কোৱাৰ লগে লগে যে মোটামুটি এদিনৰ ভিতৰতে হুইলচেয়াৰখন আহি পাইছে ঘৰলৈকে আচলতে এনেকুৱা ধৰণৰ লহিতদাৰ এনেকুৱা ধৰণৰ মানুহ আৰু লাগে আৰু বহুতজন থাকক কাৰণ এনেকুৱা নিচিনা মানুহ থাকিলে আমাৰ পৃথিৱীখন আৰু ধুনীয়া হৈ থাকিব কাৰণ একদিনৰ ভিতৰত গুৱাহাটীৰ পৰা সেই সুদূৰ গুৱাহাটীৰ পৰা ৰাজাপাৰালৈকে আহি তোমাৰ সহজ কথা নহয় মই কথা পাতিছিলোঁ বহুতো এন জি অ'ৰ লগত নামটো নকওঁ এতিয়া এন জি অ'ৰ লগত কথা পাতিছিলোঁ কিন্তু এন জি অ'ৰ কোনো ধৰণৰ সঁহাৰি ৰেছপন্স নাই ফোন কৰোঁ ব্যস্ত আছোঁ কেতিয়াবা পিক আপ নকৰে এনেকুৱা ধৰণৰ বহুত মানে ৰেছপন্স নাপালোঁ আৰু শেষত কিবা এটা ভাইটিৰ বিশ্বাস এটা আছিলে হয়তো আগৰ পৰা মোৰ চাই থাকে কামবোৰ তেওঁ বিশ্বাস এটা আছিলে আৰু মোলৈ ফোন কৰে আৰু মোৰ এই যিখিনি হুইলচেয়াৰ দি আছে আমাৰ অমৰজ্যোতি মহন্তদা এইফালে আহিব এবাৰ এয়া হ'ল অমৰজ্যোতি মহন্তদা নুনমাটি ইয়াত আহা এয়া হ'ল আমাৰ অমৰজ্যোতি মহন্তদা নুনমাটি নিবাসী আৰু এই ভাইটিয়ে খবৰ দিছিলে মই আপোনাক কৈছিলোঁ ফটো পঠাইছিলোঁ আৰু লগে লগে মহন্তদাই কৈছে হ'ব দি দিয়া সেই বুলি কৈ আমি কথা পাতি লগে লগে অহাৰ ব্যৱস্থা কৰিছিলোঁ আপোনাৰ কেনেকুৱা লাগিছে মনটো ইয়াতে আচলতে পৰিৱেশ যিটো অলপ আগতে মই এটা ভিডিঅ'ই বনালোঁ কাৰণ গাঁও বুলি ক'লে মই সদায় স্বৰ্গ বুলি ভাবোঁ গাঁও গৰু কৃষি পাগল মই মানুহে আচলতে বেডুইন কেৰেক্টাৰৰ মানুহ মই ইয়াতে যিটো পৰিৱেশ মানে 100% গাঁৱৰ পৰিৱেশ এইটো গুৱাহাটীৰ এইটো কংক্ৰিটৰ মহা অৰণ্যৰ মানে সম্পূৰ্ণ বিপৰীত দৃশ্য দেখি আচলতে মোৰ কেনেকুৱা লাগিছে মই ভাষা বুজাব পৰা নাই আৰু মই যি কৰি আছোঁ সকলো মই নিজৰ পৰা একো কৰা নাই সকলো মা আৰু দেউতা সকলোৰে মূৰতে মোৰ মা আৰু দেউতা মোৰ মাৰ নামতেই কৰিছোঁ যি কৰিছোঁ এতিয়ালৈকে আৰু এইটোও মোৰ মায়ে দিছে মোৰ মাৰ নামতে কৰিছোঁ মনত ভাল লাগিছে কিবা এটা বিৰাট স্বৰ্গ সুখ আচলতে গাঁও ঘূৰি অহা মানে স্বৰ্গ ভাইটিয়ে বিচাৰি পাইছিলে আচলতে ধন্যবাদ দি পেলাই সৰু নকৰোঁ কিন্তু কি ক'ম আৰু এনেকুৱা মানুহ জীয়াই থাকক আৰু 10জনে এনেকুৱা মানুহ ওলাই আহক আৰু মানুহখিনি যাতে মানুহকেইটা জীয়াই থাকক আৰু আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ এতিয়ালৈকে আমাৰ অকল অমৰজ্যোতি মহন্তই প্ৰায় 10খনমান দিয়া হ'ল আৰু দিম আমি অলৰেডি যোগাৰ কৰি থৈ দিয়া আছে গতিকে সমাজত যদি এনেকুৱা ধৰণে আৰু কিছুমান মানুহ ওলাই আহে যিখিনি মানে সহায় কৰিবৰ কাৰণে খোলা মন এটা লৈ পেলাই হয়তো বহুতো মানে দুখীয়া পৰিয়াল নিসহায় পৰিয়ালে সহায় পাব তাৰমানে তেনেকুৱা ধৰণে আমাৰ এটা আশা আছে আৰু অনুৰোধ জনাইছোঁ আজি ভাইটিয়ে যিখিনি আগবাঢ়ি আহিছে সকলোৱে আনৰ ভালৰ কাৰণে চিন্তা কৰক তেতিয়াহ'লে কোনোবা নহয় কোনোবা সহায় পাব আজি ৰাজনৈতিকভাৱে এওঁলোকে সহায় পোৱা নাই আমাৰ মহন্তদাই কিবা এটা ক'ব মই ল'ৰাজনৰ অলপ মানে সহায় সুবিধা হোৱাৰ কাৰণে মোৰ মাৰ নামত 2000 টকা এটা দিছোঁ ল'ৰাজনৰ মাকক তেওঁলোকৰ ঘৰত এখন দোকান আছে আপোনাৰ নামটো কৈ দিব বাইদেউ নমস্কাৰ ছাৰ মোৰ যজ্ঞশ্ৰী বড়ো ৰাজাপাৰা গাঁও ৰাজাপাৰা আপোনাৰ কিবা চলাৰ উপায় কি তাৰমানে উপায়তো ছাৰ এনেকুৱা তেনেকুৱা একো উপায়ে নাই এনেকুৱা সমবায় চাউলখিনি অলপ পাওঁ
আৰু বাহিৰত হাজিৰা ঠিকা সেইবিলাক কৰিব যাব নোৱাৰোঁ ল'ৰাটোৰ লগতে সদায় থাকিব লাগে তেনেকুৱা আৰু মানে আপুনি আৰু ল'ৰাজনে অকল আৰু এখন সৰু দোকান এখন দেখা পাইছিলোঁ ঘৰতে সিখন চৰাইয়া কি কয় বন্ধনৰ পৰা দিয়া দি বন্ধনৰ লোন কিমান বাকী আছে আপোনাৰ আৰু লোন হেঙা ঋণ নাই চাই সিহঁতে আমাক সহায় দিছে বন্ধনৰ পৰা সহায় দিছে একো নাই একো দিব লগা নাই এতিয়া আপুনি যদি ভাবে যে দোকানত বস্তু ভৰাম আমাৰ অমৰজ্যোতি মহন্ত দাই আৰু 2000 টকা এটা সহায় কৰিছে আশা কৰিছোঁ হয়তো যদি আপুনি ভাবে যে দোকানত সেই কৰোঁ বা আপুনি ছাগলী পোহো মুৰ্গী তেনেকৈ আপুনি যি কৰে অলপমান আগবঢ়াই ঘৰখনত সহায় হ'ব আপোনাৰ কিবা এটা কামত লগাই দিব আপুনি আপোনাৰ মানে হেৰি হ'ব আপোনাৰ কেনেকুৱা লাগিছে মনটো আজি বহুত বহুত ভাল লাগছে আমাক গৰীব মানুহক সহায় কৰাৰ কাৰণে আমাৰ গৰীব মানুহ মানে ভাবাৰ কাৰণে তেওঁক আমি ভগৱান তুল্য তেওঁক আমি ভগৱান তুল্য বুলি ভাবিছোঁ আমি যে ইমান দুখীয়া নিৰুপায় তথাপি আমাৰ কাৰণে যে ভাবিছে মোক 2000 টকা সহায় কৰিছে বহুত বহুত আশীৰ্বাদ কৰিছোঁ তেওঁৰ দীৰ্ঘায়ু হওক ভালে কুশলে থাকক এই ভাইটিৰ কাৰণে হৈছে গোটেইখিনি ই যদি নকলেতো আমি গম নাপালো কাৰণ এনেকুৱা মানুহ বহুখিনি আছে আৰু আমি আগৰ পৰা এনেকৈ কৰি আহি আছোঁ আৰু ভাইটিয়ে হওক বা যিখিনি স্থানীয় যিখিনি উঠি অহা ল'ৰা আছে সকলোৱে এনেকৈ আগবাঢ়ি আহক সকলোৱে কামবোৰ কৰক উৎসাহ দিয়ক আৰু পাৰাখিনিয়ে সহায় কৰক যাতে এনেকৈ ভিতৰুৱা পৰিয়াল কিছুমানে সহায় পায় আমাৰ সেইখিনি এটা সেই যে সহায় পোৱাটোৰ প্ৰয়োজন মই সকলোৱে জানো যে ময়ো গাড়ী চলাওঁ তথাপিতো মই আজি কাম ছুটি কৰি পেলাই মই এনেকৈ আহিছোঁ যাতে কাৰোবাৰ সহায় হয় আজি এই ল'ৰাজনৰ পৰিৱেশটো চাওক ল'ৰাজন চাওক কেনেদৰে চটপটাই আছে তেওঁ একো গম নাপায় পৃথিৱীৰ কথা একো গম নাপায় এই চাওক তেওঁ পৃথিৱীৰ কথা একো গম নাপায় এনেকৈ চটপটাই আছে আৰু আজি 25 বছৰমান বয়সত এনেকৈ আছে তেওঁ গতিকে কিমান কষ্টকৰ হ'ব পাৰে এবাৰ চাওক এই চাওক আৰু মাকজনীৰ কিমান কষ্ট তেওঁ এনেকৈ চলাই আছিলে আৰু আজি আমাৰ অমৰজ্যোতি মহন্তদাৰ ফালৰ পৰা এইখন হুইল চেয়াৰ দিয়া হৈছে য'ত এতিয়া ল'ৰাজনক লৈ পেলাই আমাৰ ওচৰ চুবুৰীয়া ক'ৰবাত যাব পাৰিব সুবিধা হ'ব আৰু তেওঁলোকৰ দোকানখন হ'ল এইখন এনেকৈ এখন সৰু দোকান দি পেলাই য'ত 50 টকা 100 টকাৰ দৈনিক চেল আৰু তেনেকৈ চলি আছে যিয়ে নহওক আৰু ভিডিঅ'টো চাব শ্বেয়াৰ কৰি দিব যদি কোনোবাই এনেকৈ ভাল পায় এনেকুৱা ধৰণৰ মানুহ সহায় কৰিব আগবাঢ়ি আহিলে ভাল লাগিব